Hello everyone, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ লগৰ কেইজনীৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাবিলোঁ কি শিৱসাগৰৰ শিৱৰাত্ৰিৰ আয়োজনৰ পৰা আপোনালোকক দেখাওঁ। চাওকচোন, গোটেই বাঁহৰ এইবিলাক দোকান বনাই থৈ দিছে। আৰু এই ভিডিঅ'টোতে মই শিৱৰাত্ৰি মেলা এইখিনিও দেখাই দিম আৰু খালি আপোনালোকক মানে প্ৰথমৰ পৰাই দেখাই গৈছোঁ, চাই যাওক। আৰু এয়া আমাৰ মানে মাছ চাবলৈ যোৱা জেগাডোখৰ। শিৱসাগৰবাসীয়েতো সকলোৱে চিনিয়ে পায় বাৰু। আৰু এই টিকলাটো দেখিছে, ইমান ধুনীয়া ফুল এখিনি লৈ আছে, তাক মাতিলোঁ। তো মাছ চাওঁ বুলি আমি আহিলোঁ, কিন্তু মাছ মানে কি ক'ম আৰু, সেই হাঁহকেইজনীৰ পৰা মানে মাছখিনি নোলায়। হাঁহ আৰু ইমান হাঁহ দেখিছে এইবিলাক। এয়া আমাৰ শিৱদৌল, চাওকচোন ইমান ধুনীয়া লাগে, মানে মনটো দেখিলেই মানে মনটো মানে বহুত শান্তি লাগি যায় মানে। এনেকৈ গোটেই পুখুৰী পাৰটোত মানে মেলাৰ বাবে আয়োজন কৰা হৈছিল। আৰু ভাবিলোঁ মাছ চাবলৈ আহিছোঁ যেতিয়া চাই যাওঁ, কিন্তু এয়া চাওক, হাঁহৰ জাকটো দেখিছেনে? বহুত মানুহ ৰৈ আছিল চাবলৈ, কিন্তু সেয়া মাছ নাই। আৰু ভাগ্যভাগ এটা মাছ দেখোঁ আৰু ৰ'ব, ইয়াতে ওলাব এতিয়া। এয়া মানে ব্ৰেড দিলেও সেই হাঁহকেইজনীয়ে খাই পেলাই। এয়া চাওক, এইটো শ'ল মাছেই আছিল নেকি, এয়া ডাঙৰেই আছিল, খালি ইয়াত মানে ভিডিঅ'ত ইমান ডাঙৰ নিচিনা লগা নাই আৰু। এনেকৈ আমি মানে মাছ চাই মেলি আকৌ গুচি আহিলোঁ। আচলতে আমাৰ এক্সাম আছিলে সেইদিনা, এক্সাম দি আমি ভাবিলোঁ এপাক চাই যাওঁ বুলি এইফালে। আজি লাষ্টৰ দিন কেনেকুৱা লাগিছে কওক? আজি বহুত ভাল লাগিছে, আজি শেষৰ দিন। বেয়াও লাগিছে, ভালো লাগিছে। কেলে ভাল লাগিলে, আমি চাহ খাবলৈ পালোঁ, তাৰপিছত কি চাহ খাবলৈ পালোঁ, বিস্কুট খাবলৈ পালোঁ। পিংকি দুইটাই ব্লগাৰ হয়। একদম শেষৰ দিন, এবছৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। বহুত ভাল লাগিলে, বহুত এনজয় কৰিছোঁ। আৰু এয়া ডাইৰেক্ট মেলাত এণ্ট্ৰি। আচলতে সকলোৰে লগত অলপ ধেমালি ফূৰ্তি কৰি আৰু ভিডিঅ' বনাই ক্লাছৰ পৰা আমি আহিলোঁ মেলা চাবলৈ। সেয়া লগৰ কেইজনী ইয়াৰ পৰা এইডোখৰটো ষ্টাৰ্টিংহে ন, তাৰ আগতহে বেছিকৈ ভিৰ আছে। কি কি দেখোঁ। আমাৰ গ্ৰুপটো ঐ এই মেটবোৰ এইবোৰ বিশালত কমত পায় ন? কোলা পোহৰ আন্ধাৰ চব ওলাইছে। হাই, আমি একেলগে হেৰি চাবলৈ আহিছোঁ, শিৱৰাত্ৰি চাবলৈ আহিছোঁ। এইটো এটা লগৰ বৰ বেলেগ বেলেগ বস্তুবোৰ ওলাই আকৌ দেই, খাই দিয়া। আৰু ধেৰ আছে লগৰ, আৰু মানে দেখাই থাকিব, চাই থাকক আৰু দেই, লাজ লাগে। মই তোমাৰ সাহসতহে বনাইছোঁ পিন। এটাতো খোৱা অকল খোৱা অকল। দৌল ইয়াৰ পৰা দেখাই নাপায়, ইমানে ভিৰ। এইকেইটা আকৌ ৰখিলে। তুমি এতিয়া বস্তু কিনিবানে নিকিনা? বস্তু এতিয়া নিকিনো, ৰাতিকে মানে আহিম, তেতিয়া কিনিম এতিয়া। আৰু এইয়া চাব হা, ইমান মানে ৰাস্তাৰ ছাইডতে টাটুছবিলাক বনাই থাকে। কেনেকৈ পাৰে মানে এইবিলাক ইমান হাইজেনিক জেগাত, মানে বহুত ভয় লাগে দেই এইবিলাক দেখিলে। কিন্তু মানুহবিলাকে তথাপিতো মানে বনাবলৈ নেৰে আৰু এনেকৈ ভিৰৰ মাজত আমি গৈ আছোঁ গোটেইখিনি। আচলতে এটা জেগাৰ পৰা মানে মোবাইল উলিয়াবৰ কাৰণে ভয়ে লাগি যায়, মানে ইমান মানে ফোন চোন হেৰাই, চব মানে পাৰ্চ চাৰ্চ হেৰাই, কিবা কিবি। মেলাৰ ভিতৰত বহুত ভিৰ হয় ন, তো ইয়াত মুকলিতে মানে অলপ
ভিডিঅ' কৰিছোঁ আৰু আহি এয়া দলমুখ চাৰিআলি পালহি। চেণ্ডেল চাবা নি? মই কিন্তু এনেই চাইছোঁ। অঁ চেণ্ডেলবোৰ কেনেকৈ? 150 200 হিলছ চাওঁ নি? নালাগে দে। ঢেৰ বস্তু ওলাইছে অ', মানে ঢেৰ বস্তু আগৰপৰাই ওলাই আৰু অঁ ৰাতিয়ে ভাল লাগে। অঁ কালি ভাল লাগিছিলে। মানুহ যে এইডোখৰতো সেই আগত মেলাত মানে তামাম ভিৰ হ'ব। এইডোখৰত মই ভিতৰত বনাব নোৱাৰিব পাৰোঁ দেই। নবনাবা ৰৈ থাকিব নোৱাৰি। ফুলি 50 ফুলিবোৰ। অঁ ভাল লাগিছে বা ন? কিমান 200? 50 অঁ এজনে 200 বুলি কৈ দিলে। কিন্তু চাইডত ভাল লাগিছে ন? এই এনেকুৱাবিলাক খালি কালাৰ যায়গৈ। দেখাই দিছোঁ আৰু ভিডিঅ'টো গাইজ আমি এতিয়া মেলাত এণ্ট্ৰি মাৰিছোঁ। এয়া আমি মেলালৈ সোমাইছোঁ আৰু দেই কেনেকুৱা ভিৰ। আকৌ মানে এইবোৰ হেৰি অঁ ফিক্স প্ৰাইচ কি বেগ কি নালাগে। মই ভিডিঅ' কৰোঁ আৰু তোমাৰ সেই ফুলি চৰাইবিলাক। ঐ এইটোও ভালেই লাগিছে। এনেকুৱা আছে ঘূৰাইছোঁ এনেকৈ। এই এনেকুৱাবিলাক ভালেই লাগে কুৰ্তিৰ লগত। মোৰ সেইটোহে ইমান ভাল নালাগে। এই যে ব্লেকটো কেনেকৈ? এই যে গল্ডেনটো ভাল লাগিছে চবৰ কাৰণে মিলিব। কেনেকৈ কিমান ল'ম আমি চব? আজি চাবলৈ আহিছোঁ আমি। ঐ আচাৰৰ বটলকেইটা ভাল লাগিছে। এইকেইটা এইকেইটা মোৰো একে। ঐ এইবোৰহে আমাৰ ছোৱালীবোৰ। ইয়াত ভাল লাগিছে। এইটো বেছি ধুনীয়া। এইকেইটাও ভাল লাগিছে। এইকেইটা ডিজাইন আছে নহয়। এইটো চা ব্লেকটো থকাৰ কাৰণে ভাল লগা নাই। মই ব্লেকটো ভাল পাওঁ। বহুত বেয়া। দুটাত 50 টকা কৈছোঁ। চবেই ল'ব। ইমান কিউট লাগিছে। লাষ্টৰ দিনাখন কমাই দিব নেকি? হেৰি খেলিছিল না ইয়াৰ ফিটাডাল নাই। এইটো ভাগৰ ইজনী জাম্পাৰ পিন্ধি আছে ঠাণ্ডা দিনত। সঁচাকৈ ভাল লাগিছে কিবা এটা। তাৰ ভিতৰত কিমান ভিৰ দেখাই দিছোঁ আৰু ন। ফোন চোন লৈ যাব পাৰে মানে ঠিকনা নাই। সেইকাৰণে ভয়ে লাগিছে ভিডিঅ' কৰিব। অঁ চাগে তেনেকুৱা ইমান হৈয়ে আছে আৰু থাকে চব সময়তে ক'ব নোৱাৰি। কিমান ভিৰ মই জানোহে জানিবা কম দামত পাবি। মানে ভিৰ এখন ভালে লাগিছে। ভাল লাগিছে ন এইখন। আপুনি প্লেটত সজাই পিঁয়াজ নহৰু চব আছে। এই পিন্ধিব হা
ভিডিঅ' কৰিছোঁ দেই আপোনালোক ক'ৰ পৰা আহিছে ন নগাঁৱৰ পৰা আহিছে অঁ এইকেইটা ভাল লাগিছে ঐ এইকেইটা ভাল লাগিছে নাজানো নামটো নগাঁৱৰ পৰা আহিছে সেইকেইজন এইবোৰ ধেৰ এনেকুৱা মোক লাগিছিলে হেৰি এখন ব্লু কালাৰ 100 আমাৰ ইয়াত ব্লগাৰ বোলা আপোনালোকে কিমানত বিকিছে পপকৰ্ণ মইতো 20 টকা আমি 1 টকাত আকৌ এই নেকলেছ চাবলৈ সোমালে আকৌ নেকলেছ দৌল অকণমান ওলাইছে আৰু এফালৰ পৰা এইকেইজনী সি তাত ৰখিলে সেয়াই আৰু মেলা ন চবতে এনেকৈ আৰু দোকান তাৰপিছতে আৰু চিঞৰি থাকিব 100 200 সেইটো বস্তু লৈছেহি অঁ লৈছা নে কিবা কিবি আমিও চাইছোঁহে কম নহ'ব কিমান কৈছে সেইকেইটা অকণমান ভালে কোৱালিটি থকাকেইটা পুলিকেইটা ইয়াত যে কেনেকুৱা ভিৰ মাৰি থাকিব এতিয়া ইয়াত মাস্ক এখনে মাৰি আহিব লাগিছিলে দেই ধূলিটো নহ'লে বহুত অঁ ডাঙৰকেইটাও ছেম প্ৰাইচ সৰুকেইটাও ছেম প্ৰাইচ খালে দেখা দিয়া আৰু খোজকাঢ়ি ভাগৰ লাগি এয়া চাওক আমি খাবলৈ সোমালোঁ আৰু খাই বৈ আমি লগৰখিনি গোটেইখিনি আমি ওলাই আহিলোঁ আৰু কমাৰ্চ কলেজলৈ যোৱাৰ ফালৰ ৰাস্তাটোৱেদি ইমান আচলতে ভাগৰ লাগিছিল ভিডিঅ' কৰি থাকিবলৈও মানে মন নোযোৱা হ'ল তো আজিৰ ভিডিঅ'টোত মানে মেলা দেখুওৱা ইমানখিনিয়ে আছিলে আৰু আপোনালোকক দেখুৱালোঁ যিমানখিনি পাৰোঁ আৰু মই নতুনকৈ ভিডিঅ' কৰাৰ কাৰণে লাজো লাগে মাজে সেইকাৰণে মাজে কৰাও নহ'ল বাৰু আৰু হ'লেও যি কি নহওক শিৱসাগৰ থকা মানুহখিনিৰ কাৰণেতো নতুন বুলিবলৈ একো নাই বাৰু তেওঁলোকে আগৰ পৰাই পাই আহিছে কিন্তু যিসকলে মানে বাহিৰৰ পৰা চাই আহিছে তেওঁলোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে চাই প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু এয়া চাওকচোন দলৰ ভিউটো এফালৰ পৰা এবাৰ দি দিলোঁ আৰু আহি এয়া আকৌ এফালৰ পৰা কমপ্লেক্সৰ পৰা এবাৰ মানে দেখাই দিছোঁ ঠিক আছে নেক্সট ব্লগত লগ পাম বাই